Hi guys, welcome to my YouTube channel. আজি মই প্ৰথমবাৰৰ বাবে এটা ব্লগ বনাম য'ত সকলোৱে মোক মৰম আৰু সঁহাৰি দিয়ে যেন। আজি মই গাঁৱলীয়া পৰিৱেশৰ আপোনালোকক এটা সুন্দৰ আবেলি দেখাবলৈ গৈ আছো। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। হাই গাইজ, এতিয়া আমি মোৰ বাইকৰ চাবি লগাইছোঁ। এতিয়া মই আৰু মোৰ লগত থাকিব এটা, তাৰ লগত আমি এতিয়া ওলাই যাম, গাঁৱলীয়া পৰিৱেশটো দেখুৱাম, সন্ধিয়া কেনেকুৱা লাগে মই ষ্টাৰ্ট দিছোঁ এতিয়া। মাজে মাজে আমি এতিয়া বাইক চলাই আছোঁ। বাইকখন আমি ধুনীয়াকৈ ধুই আনিছোঁ, নতুন হৈ আছিলোঁ। বাইকখন আজি ধুই লাগি যাব, একদম বেয়া লাগি আছে মনটো। একদম মানে ভিডিঅ'বিলাক কালাৰটো ভালকৈ আহিব নাপায় এতিয়া, ইমানকৈ হ'ব নাজানো দেই। আজি ফাৰ্ষ্ট টাইম মই ব্লগ বনাইছোঁ। চ' মাজে আহি তুনি নৈ, এখন তুনি নৈ বুলি কয় ন? তুনি নৈ কাষতে আহি আছোঁ। নামকাটনি গাঁৱৰ অভিমুখে আহি আছোঁ বৰ্তমান। ইয়াৰ পিছত নামকাটনি গাঁও পাৰ হৈ যোৱাৰ পাছত আমি খোৱালা পাম, মাজগাঁও পাম, এনেকৈ সোণাৰীবাৰী পাম। মই যিমান পাৰোঁ আজি মানে দেখুৱাবলৈ ট্ৰাই কৰিম। এতিয়া ছোৱালীও দোকান দেই আজি। এতিয়া আমি বৰ্তমান আহি এতিয়া নামকাটনি গাঁও পাইছোঁ। ছোৱালীজনী দোকান হৈ আছোঁ, এখন নিজে পাওঁ। এতিয়া তেওঁলোকে গালি পাৰি দিব, ভয় লাগে হয় নহয়? খোৱালা পাৰ হৈ পেলাই মন্দিৰ এটা পাবা। এইখিনি মন্দিৰটো দেখুৱাই দিয়া, মন্দিৰটো পাবা। তাৰপিছত ব্ৰহ্মপুত্ৰলৈ গ'লে এইফালে যাব পাৰি আৰু এইফালে যাব পাৰি। আমি বৰ্তমান এইফালে যাম। এইফালে অকণমান শ্বৰ্টকাট হয়, ৰাস্তাটো অলপ ভাল বুলি শুনিছোঁ। সেইটো কাৰণে আমি এইফালে যাম এতিয়া। তাত লগৰ কেইটামান পালোঁ, তাৰপিছত সিহঁতকেইটাই সুধিছে ব্লগ বনাই আছে নেকি? মই ব্লগ বনাই আছোঁ আজি ফাৰ্ষ্ট। এইবিলাক খহনীয়া দেই, খহনীয়া হয়। মই লাইটটো অফ কৰি দিওঁ বাইকৰ। খহনীয়া হয়, নৈ এখন নৈতে পৰে আৰু একদম বাৰিষাত বহুত পানী হয় ইয়াত। এতিয়া পানী শুকাই আছে কাৰণে এইবিলাক ঝাৰুবন গজি আছে, কলমৌ গজি আছে। ফাইনেলি আমি এতিয়া ব্ৰহ্মপুত্ৰ পাই গ'লোহি। একদম নিচে কাষত ফেৰী ঘাটটো আছে। তুমিটো ব্ৰহ্মপুত্ৰ ঘাট, ইফালে তোমাৰ ফেৰী আছে, যোৰহাটলৈ যায় মানুহ। আমাৰ মাজুলীৰ পৰা পাৰ হয়, ইয়াৰ পৰা এইফালৰ পৰা গ'লে মাজুলীৰ পৰা পাৰ হৈ যোৰহাট যাব পাৰি। যোৰহাটৰ পৰা আহিব পাৰে। নেক্সটফালে আছে নিমাতী। এইটো এটা একদম পূৰা ব্ৰহ্মপুত্ৰ একদম মেইন খুঁটি হয়, এইটো মেইন ধাৰ। ইয়াত এতিয়া একদম পানী নাই বাৰু, এতিয়া খৰালি হৈ আছে। পানী বাৰিষাত এইটো পূৰা পানী হৈ যায়। আমি এতিয়া য'ত বাইকখন ৰাখিছোঁ তাতো একদম পূৰা পানী হৈ যায়। আজি বেলিটো আপোনাৰ বহিলেই, এতিয়া ভিডিঅ' বনাব নোৱাৰি। এতিয়া মানে আন্ধাৰ হৈ গৈছে, ত' আজি ভিডিঅ' নবনাওঁ। এতিয়া ঘৰলৈ যাওঁ, নেক্সট ভালকৈ ভিডিঅ' বনাওঁ। So guys, I hope আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পাইছে দেন লাইক কৰি আৰু আগলৈ এনেকুৱা ভিডিঅ' চাই থাকিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানেই, আকৌ লগ পাম অন্য এটা সুন্দৰ ভিডিঅ'।